মানুহৰ দৈনন্দিন জীৱনত বহুতো সৰু সৰু ঘটনা ঘটে যিবোৰক আমি সাধাৰণ বুলি ভাবি সহজেই উপেক্ষা কৰি যাওঁ। কিন্তু কেতিয়াবা এই সৰু ঘটনাবোৰৰ ভিতৰতে লুকাই থাকে ডাঙৰ ডাঙৰ সত্য আৰু গভীৰ সংকেত। যদি আমি অলপ মন দি ভাবোঁ আৰু বুজিবলৈ চেষ্টা কৰোঁ তেন্তে দেখা যায় যে জীৱনৰ বহু গুপ্ত কথা আমাৰ চকুৰ সন্মুখতে উপস্থিত থাকে। প্ৰিয় দৰ্শক, আপুনি বাৰু কেতিয়াবা লক্ষ্য কৰিছেনে, যেতিয়া আপুনি গা ধুবলৈ যায়, স্নান কৰিবলৈ যায়, তেতিয়া হঠাৎ প্ৰস্ৰাৱৰ চাপ বেছি অনুভৱ হয়? কেতিয়াবা এনে লাগে যে আগতে একো অনুভৱ নাছিল, কিন্তু পানী যেতিয়াই দেহক স্পৰ্শ কৰে তেতিয়াই প্ৰস্ৰাৱ কৰাৰ ইচ্ছা জাগি উঠে। এয়া কেৱল এটা সংযোগ নে ইয়াৰ পিছত কোনো বিশেষ কাৰণ লুকাই আছে? জীৱনত কোনো ঘটনাই কেৱল এনেই নঘটে। প্ৰতিটো সৰু সুৰা কথাৰ পিছতো কিবা নহয় কিবা কাৰণ নিশ্চয় থাকে। এতিয়া প্ৰশ্নটো হ'ল যে গা ধোৱাৰ সময়তহে প্ৰস্ৰাৱৰ চাপ কিয় বাঢ়ি যায়? এইটো আমাৰ শৰীৰৰ কোনো দুৰ্বলতা নেকি? নে এইটো কোনো ৰোগৰ সংকেত, বেমাৰৰ সংকেত? নে এইটো মগজু আৰু শৰীৰৰ মাজত থকা গভীৰ সম্পৰ্কৰেই কোনো ইংগিত? এবাৰ ভাবকচোন, যদি এইটো কেৱল শৰীৰৰ এটা সাধাৰণ প্ৰক্ৰিয়া হ'লহেঁতেন তেন্তে মানুহে ইয়াক ইমান গভীৰভাৱে কিয় অনুভৱ কৰে? গা ধোৱা কেৱল পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয় নহয়। গা ধোৱা এনে এটা প্ৰক্ৰিয়া য'ত আপোনাৰ শৰীৰ, মগজু আৰু সম্পূৰ্ণ চেতনা একেলগে জড়িত থাকে। পানী, যাক আটাইতকৈ পবিত্ৰ তত্ত্ব বুলি গণ্য কৰা হয়, সেই পানীয়েই কেৱল আপোনাৰ দেহটো ধুই নেপেলায়, ই আপোনাৰ ভিতৰত জমা হোৱা ক্লান্তি, মানসিক চাপ আৰু ভিতৰুৱা দমনবোৰো ধুই নিয়াত সহায় কৰে। আৰু যেতিয়া দেহটো লাহে লাহে পাতল অনুভৱ কৰিবলৈ আৰম্ভ কৰে তেতিয়া সেই চাপটো প্ৰস্ৰাৱৰ ৰূপত বাহিৰলৈ ওলাই আহে। কিন্তু এইটো কেৱল উপৰুৱা কথাহে। আচল কাহিনী ইয়াতকৈও বহু গভীৰ। কাৰণ শৰীৰৰ প্ৰতিটো অনুভৱেই মনৰো অনুভৱ, আৰু মনৰ প্ৰতিটো অনুভৱে পুনৰ শৰীৰত প্ৰতিফলিত হয়। সেয়ে যেতিয়া আপুনি গা ধুৱে তেতিয়া এইটো কেৱল এটা জৈৱিক প্ৰক্ৰিয়া হৈ নাথাকে। এইটো আপোনাৰ মন আৰু শৰীৰৰ মাজত হোৱা এটা নীৰৱ কথোপকথন। এতিয়া এবাৰ ভাবি চাওক, যেতিয়া পানীয়ে আপোনাৰ শৰীৰক স্পৰ্শ কৰে তেতিয়া কি হয়? আপোনাৰ ছালৰ প্ৰতিটো ৰোম ছিদ্ৰত যেনে সৰু আন্দোলন জাগি উঠে, স্নায়ুতন্ত্ৰ সক্ৰিয় হৈ উঠে। ঠাণ্ডা বা গৰম পানীৰ অনুভূতিয়ে মগজুক এই বাৰ্তা দিয়ে যে শৰীৰে কিবা এটা এৰি দিব লাগিব বা ত্যাগ কৰিব লাগিব। আৰু তাৰ প্ৰথম উপায়টো বহু সময়ত প্ৰস্ৰাৱৰ ৰূপতেই দেখা যায়। কিন্তু এইটো সম্পূৰ্ণ সত্য নহয়। কাৰণ যদি এইটো কেৱল ঠাণ্ডা পানীৰ প্ৰভাৱ হ'লহেঁতেন তেন্তে গৰম পানীৰে গা ধুওঁতেও এইটো কিয় হয়? আৰু যদি এইটো কেৱল মূত্ৰাশয়ৰ কাৰণেই হ'লহেঁতেন তেন্তে গা ধোৱাৰ আগতেই কিয় নহয়? পানী পৰাৰ লগে লগে হঠাৎ কিয় এই অনুভৱটো জাগি উঠে? এইটোৱেই সেই ৰহস্য যিয়ে মানুহক আচৰিত কৰি তোলে। যেতিয়াই আপুনি গা ধুবলৈ আৰম্ভ কৰে তেতিয়াই শৰীৰ তৎক্ষণাত এটা আৰামৰ অৱস্থালৈ প্ৰৱেশ কৰে। আৰু শৰীৰে যেতিয়া আৰাম অনুভৱ কৰে তেতিয়া সৰ্বপ্ৰথমে সঞ্চিত চাপবোৰ মুক্ত কৰিবলৈ আৰম্ভ কৰে। কেতিয়াবা সেই চাপ প্ৰস্ৰাৱৰ ৰূপত ওলাই আহে, কেতিয়াবা গভীৰ নিশ্বাসৰ ৰূপত, আৰু কেতিয়াবা ক্লান্তিৰ অনুভৱ হিচাপে। মানুহ তেতিয়ালৈকে চাপত থাকে যেতিয়ালৈকে তেওঁ এৰি দিবলৈ নিশিকে। গা ধোৱা, পানীত ডুবি থকা, এইবোৰ কাম ইমান ভাল লাগে কাৰণ এইবোৰে আপোনাৰ অন্তৰৰ বোজা অলপ হ'লেও হ্ৰাস কৰে। এবাৰ মনত পেলাওকচোন, গৰমৰ দিনত যেতিয়া আপুনি ঠাণ্ডা পানীৰে গা ধুবলৈ বহে, পানীৰ প্ৰথম চিটিকাই আপোনাৰ গোটেই শৰীৰটোত এক হঠাৎ জোকাৰণি অনুভৱ কৰায়। সেই জোকাৰণিত কিছু মুহূৰ্তৰ বাবে শৰীৰে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। আৰু যেতিয়া নিয়ন্ত্ৰণ অলপ শিথিল হয় তেতিয়াই কিছুমান ইচ্ছা জাগি উঠে। এতিয়া আপুনি ভাবিবলৈ নিশ্চয় বাধ্য হ'ব যে এইটো কি সকলোৰে লগতে ঘটেনে? হয়, প্ৰায় সকলো মানুহেই এই অনুভৱটো কেতিয়াবা নহয় কেতিয়াবা কৰিছে। কিন্তু পাৰ্থক্যটো এইখিনিতেই, কিছুমান মানুহে ইয়াক এটা সাধাৰণ ঘটনা বুলি ভাবি পাহৰি যায়, আৰু কিছুমানে ইয়াৰ পিছৰ ৰহস্য জানিবলৈ অনুসন্ধান আৰম্ভ কৰে। আৰু যিয়ে এই অনুসন্ধান আৰম্ভ কৰে তেওঁ লাহে লাহে জীৱনৰ প্ৰকৃত জ্ঞানৰ দিশলৈ আগবাঢ়ি যায়। কাৰণ ইয়াৰ ভিতৰত এটা অতি সূক্ষ্ম আৰু গভীৰ কথা লুকাই আছে। পানী আৰু প্ৰস্ৰাৱ দুয়োটাই মূলতে একে উপাদানৰে অংশ। যেতিয়া বাহিৰৰ পানীয়ে আপোনাৰ শৰীৰক স্পৰ্শ কৰে তেতিয়া শৰীৰৰ ভিতৰত থকা পানীৰ উপাদানেও নিজৰ ভিতৰতে প্ৰতিক্ৰিয়া কৰে।
এইটো হৈছে প্ৰকৃতিৰ এক সমতা, এক অনুনাদ। শৰীৰ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্কটো যেনে এখন আইনাৰ দৰে। বাহিৰত যি ঘটে ভিতৰতো তাৰ প্ৰতিফলন দেখা যায়। যেতিয়া বাহিৰৰ পানীয়ে আপোনাৰ শৰীৰক স্পৰ্শ কৰে, তেতিয়া ভিতৰৰ পানী অৰ্থাৎ প্ৰস্ৰাৱ বাহিৰলৈ আহিবলৈ যেন অধীৰ হৈ উঠে। কিন্তু ইয়াত এটা প্ৰশ্ন উঠেই, এইটো কেৱল পানী আৰু মূত্ৰাশয়ৰ বিষয়ে নেকি? নে ইয়াৰ পিছত আৰু এক গভীৰ কাৰণ লুকাই আছে? এইটো কোনো দুৰ্বলতাৰ সংকেত নেকি? নে কোনো ৰোগৰ আৰম্ভণিৰ লক্ষণ? নে এইটো মন আৰু শৰীৰৰ মাজত চলি থকা এক নীৰৱ কথোপকথন? এইখিনিতে আৰম্ভ হয় আমাৰ যাত্ৰা, শৰীৰৰ বিজ্ঞানৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক দৃষ্টিলৈকে। কাৰণ যদি আমি ইয়াক নুবুজাকৈ উপেক্ষা কৰি দিওঁ, তেন্তে হয়তো জীৱনে দিয়া এক ডাঙৰ সংকেত আমি হেৰুৱাই পেলাম। সেয়েহে আহক এতিয়া এই ৰহস্যটো আৰু অলপ গভীৰভাৱে বুজিবলৈ চেষ্টা কৰোঁ। প্ৰতিবাৰ আপুনি কিবা এটা এৰি দিয়ে, কিবা এটা মুক্ত কৰে, সেইটো আপোনাক আপোনাৰ ভিতৰৰ বোজাৰ পৰা অলপ স্বাধীনতা দিয়ে। কিন্তু মনত ৰাখিব, এই যাত্ৰা সহজ নহয়, কাৰণ যি দেখা যায় সদায় সেইটোৱে সম্পূৰ্ণ সত্য নহয়। বহু সময়ত যি দেখা নাযায় সেইটোতে লুকাই থাকে গভীৰ সত্য। আৰু ইয়াতে আন এটা প্ৰশ্নও আহিব, কিছুমান মানুহে এই অনুভৱটো বেছি তীব্ৰভাৱে কিয় অনুভৱ কৰে, আন কিছুমানে কম কিয় কৰে? ইয়াতে মনোবিজ্ঞানৰ ভূমিকা আহে। মনোবিজ্ঞানে কয় যে আমাৰ শৰীৰ আৰু মনৰ মাজত এক গভীৰ আৰু অবিচ্ছিন্ন সম্পৰ্ক আছে। যেতিয়াই মনটো আৰাম পায়, তেতিয়াই শৰীৰেও আৰাম বিচাৰে। এই প্ৰক্ৰিয়াক কেথাৰচিছ বুলি কোৱা হয়, অৰ্থাৎ ভিতৰত জমা হোৱা অনুভূতি বা চাপবোৰ মুক্তি পোৱা। এবাৰ ভাবকচোন, যেতিয়া আপুনি কান্দে তেতিয়া কেনেকুৱা অনুভৱ হয়? আৰম্ভণিতে মনটো যেন গধুৰ লাগে, বুকুত এক ধৰণৰ ভাৰ অনুভৱ হয়, কিন্তু কন্দাৰ পিছত মনটো কিমান পাতল লাগি যায়। ঠিক তেনেদৰেই প্ৰস্ৰাৱৰ প্ৰয়োজন অনুভৱ কৰিলেও একেধৰণৰ পাতল অনুভৱ হয়। এইটো এক ধৰণৰ ভিতৰুৱা পৰিষ্কাৰ। গা ধোৱাটো এনে এটা প্ৰক্ৰিয়া যি একেলগে আৰাম আৰু নতুন সতেজতাৰ অনুভৱ জগাই তোলে। মানুহ সদায় নানা ধৰণৰ চাপৰ তলত থাকে। চিন্তা, ইচ্ছা, ভয়, ৰাগ, আকাংক্ষা, এই সকলোবোৰ ভিতৰত জমা হৈ থাকে। যেতিয়া আপুনি গা ধুৱে, তেতিয়া পানীয়ে কেৱল শৰীৰটো ধুই নেপেলায়, ই আপোনাৰ ভিতৰত জমা হোৱা চাপবোৰো লাহে লাহে গলাই দিয়ে। আৰু যেতিয়া এই চাপ কমিবলৈ আৰম্ভ কৰে, তেতিয়া শৰীৰৰ পৰা সৰু সৰু মুক্তিৰ সংকেত ওলাই আহে। তাৰ অৰ্থ হৈছে প্ৰস্ৰাৱৰ ইচ্ছা কেৱল জৈৱিক নহয়, ইয়াৰ মাজত মনোবৈজ্ঞানিক দিশো আছে। এইটো যেনে এটা সংকেত যে যেতিয়াই আপুনি আৰামৰ অৱস্থাত প্ৰৱেশ কৰে, তেতিয়াই শৰীৰে মুক্তি বিচাৰে। পানীয়ে কেৱল শৰীৰক পৰিষ্কাৰ নকৰে, ই আপোনাৰ অৱচেতন মনলৈকে স্পৰ্শ কৰে। কাৰণ পানীৰ সৈতে আপোনাৰ অস্তিত্বৰ সম্পৰ্ক অতি গভীৰ। আপুনি মাতৃৰ গৰ্ভত থাকোঁতে, জন্ম লোৱাৰ আগতে পানীৰে ঘেৰি থকা পৰিৱেশতেই আছিল। আপোনাৰ জীৱনৰ প্ৰথম অনুভৱবোৰো পানীৰ সৈতে জড়িত। সেয়েহে যেতিয়াই পানীয়ে আপোনাক স্পৰ্শ কৰে, আপোনাৰ অৱচেতন মন সক্ৰিয় হৈ উঠে। সেইকাৰণেই গা ধোৱা ইমান সুখদ অনুভৱ হয়। সেইকাৰণে পানীত ডুবি থকা বা কোনো হ্ৰদ বা সমুদ্ৰৰ কাষত বহি থকা ইমান শান্তিদায়ক লাগে। আৰু সেইকাৰণেই যেতিয়াই শৰীৰে পানীৰ স্পৰ্শ অনুভৱ কৰে, তেতিয়াই সি তৎক্ষণাত আৰাম বিচাৰে, কাৰণ এইটোৱেই তাৰ জীৱনৰ প্ৰথম অনুভৱ আছিল। প্ৰতিবাৰ পানীয়ে আপোনাক স্পৰ্শ কৰিলে যেন গৰ্ভৰ সেই নিৰাপদ আৰু শান্ত অভিজ্ঞতাটো অলপমানকৈ উভতি আহে। গৰ্ভত আপুনি সম্পূৰ্ণ আৰামত আছিল, কোনো চিন্তা নাছিল, কোনো চাপ নাছিল। পানীৰ সেই পৰিৱেশ আৰু আৰামৰ অনুভৱেই হয়তো সেই কাৰণ যাৰ বাবে গা ধোৱাৰ সময়ত প্ৰস্ৰাৱৰ ইচ্ছা জাগি উঠাটো স্বাভাৱিক। কিন্তু এতিয়াও এটা প্ৰশ্ন আছে, গা ধোৱাৰ সময়ত প্ৰস্ৰাৱৰ ইচ্ছা কেৱল এটা সাধাৰণ ৰিফ্লেক্স নেকি? নে কেতিয়াবা ই কোনো ধৰণৰ ৰোগৰ সংকেতো হ'ব পাৰে? বিজ্ঞানৰ মতে যদি এই সমস্যা বাৰে বাৰে ঘটে, যদি ইচ্ছাটো অত্যন্ত তীব্ৰ হয় বা আপুনি ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে ই অভাৰ এক্টিভ ব্লাডাৰ বা আন কিছুমান চিকিৎসাগত সমস্যাৰ সংকেত হ'ব পাৰে। কিন্তু যদি এইটো মাজে মাজে ঘটে, তেন্তে এইটো একেবাৰে স্বাভাৱিক আৰু প্ৰাকৃতিক ঘটনা। এতিয়া ভাবকচোন, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে এই ইচ্ছাটো বেছি তেতিয়াই হয় যেতিয়া পানী দিয়া আৰম্ভ কৰা হয়। অৰ্থাৎ ইয়াত প্ৰেৰণা হৈছে পানী, আৰু পানীয়ে কেৱল শৰীৰকে স্পৰ্শ নকৰে, ই মগজু আৰু অৱচেতন মনকো স্পৰ্শ কৰে। সেয়েহে প্ৰকৃত প্ৰশ্নটো হৈছে, আপুনি ইয়াক কেৱল এটা সমস্যা বুলি ভাবি উপেক্ষা কৰিবনে,
নে ইয়াক এটা সংকেত বুলি ল'ব যে আপোনাৰ মন আৰু শৰীৰ দুয়োটাই আৰাম বিচাৰে, চাপমুক্ত হ'ব বিচাৰে, স্বাধীনতা বিচাৰে? মুক্তি কেৱল জৈৱিক নহয়, ইয়াৰ মাজত আধ্যাত্মিক দিশো আছে। জীৱনে আপোনাক সৰু সৰু মুক্তিৰ সুযোগ দিয়ে, যাতে আপুনি লাহে লাহে এক ডাঙৰ মুক্তিৰ দিশলৈ আগবাঢ়ি যাব পাৰে। প্ৰস্ৰাৱ, অশ্ৰু আৰু হাঁহি এইবোৰ হৈছে সৰু সৰু মুক্তিৰ পথ, কিন্তু ধ্যান হৈছে আটাইতকৈ ডাঙৰ মুক্তি। অৰ্থাৎ যদি আপুনি বুজি পাব পাৰে যে এই ইচ্ছা কিয় আহে, তেন্তে এইটো কেৱল শাৰীৰিক অভিজ্ঞতা হৈ নাথাকিব, ই লাহে লাহে ধ্যান আৰু আত্ম অনুভৱৰ দিশলৈ আগবঢ়াৰ এটা পদক্ষেপ হৈ পৰিব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।